এয়া হৈছে এইবাৰ বিজয়নগৰৰ পূজাৰ গেটটো। তো হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। ৰাতিপুৱাতে এয়া দেউতা আৰু মই ওলালো এবাৰ পূজালৈ সেৱা কৰি আহোঁ বুলি। আৰু আপোনালোক সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা দুৰ্গা যাতে সকলোৰে মংগল কৰে তাৰেই কামনা কৰিছোঁ। আৰু এয়া আমি পূজালৈ আহি পালোঁ, বলক এতিয়া ভিতৰলৈ যাওঁ। আৰু এয়া ভিতৰলৈ আহি আমি সেৱা কৰিলোঁ। আৰু এইবাৰ পূজাটো সঁচাকৈ কিবা এটা আধৰুৱা অনুভৱ হৈছে। আপোনালোক সকলোৱেতো গমেই পাইছে, আমাৰ মৰমৰ জুবিন দাবিহীন এই প্ৰথমটো দুৰ্গা পূজা। কিবা এটা আধৰুৱা অনুভৱ হৈছে, মোৰেই বুলি নহয় গোটেই অসমবাসীৰে সেইটো হৈছে। তো এতিয়া আমি সেৱা কৰা হৈ গ'ল আৰু এতিয়া ঘৰলৈকে যাম। আৰু ইয়াৰে দৃশ্যটো চাওকচোন, মানুহ একেবাৰেই নাছিলে। আৰু এতিয়া আমি জিলাপি ল'ম বুলি আহিলোঁ। পূজাততো জিলাপি খালে ভাল লাগে ন। এয়া দেউতাই জিলাপি ল'লে আৰু লৈ মেলি এতিয়া আমি ঘৰলৈ যাম বুলি ওলালোঁ। তো বলক এতিয়া ঘৰলৈকে যাওঁ। 2000 years later. এতিয়া গধূলি আমি যাবলৈ ওলালোঁ ৰামপুৰৰ পূজালৈ। বলক এতিয়া যাওঁ। আৰু ৰাতিপুৱা পূজাৰ পৰা অহাৰ পাছত গমেই পাইছে আপোনালোকে কিমান বৰষুণ দিলে। তো ঘৰতে থাকিলোঁ আৰু এতিয়া ডাইৰেক্ট যাবলৈ ওলাইছোঁ। তো এতিয়া আমি আহি পালোঁ ৰামপুৰলৈ। আৰু এয়া আহি পাই মাৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু মাৰ পৰা আশীৰ্বাদ লৈ এতিয়া বাহিৰলৈ আহিলোঁ। আহি চাওকচোন মোৰ মাহীৰ ছোৱালী এজনীক লগ পালোঁ। আৰু এয়া ৰামপুৰৰ পূজাৰ অকণমান দৃশ্যটো, বেছি মানুহ নাছিলে। আৰু ইয়াৰ পাছত ঈশা আৰু মাহীও আহিলে আমাৰ লগত বিজয়নগৰৰ পূজালৈ। আৰু এয়া আমি বিজয়নগৰৰ পূজালৈ আহি পালোঁ। এইবাৰো গেটটো চাওকচোন ইমান ধুনীয়া লাগিছে আৰু মানুহবোৰ চাওকচোন। আৰু এইবাৰৰ প্ৰত্যেকখন পূজাস্থলীতে জুবিনদাৰ বাবে শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা, লগতে জুবিনদাৰ গানসমূহ এই সকলোবোৰ কৰা হৈছিলে। আৰু এইবোৰ দেখি সঁচাকৈয়ে মনটো বহুত বেয়া লাগি গৈছিলে। আৰু আমিও ইয়াতে অকণমান সময় থাকিলোঁ। আৰু এয়া বিজয়নগৰৰ পূজাৰ অকণমান দৃশ্য। আৰু এতিয়া আমি ঘৰলৈ যাম বুলি পূজাস্থলীৰ পৰা বাহিৰলৈ গ'লোঁ। আৰু বাহিৰলৈ আহি এতিয়া আমি চাওমিন খালোঁ আৰু খাই মেলি এতিয়া ঘৰলৈ যাম। তো আজিলৈ ইমানেই আছিলে। অন্য এটি নতুন মিনি ব্লগৰ সৈতে লগ পাম।